পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ এছএম ইয়াহিয়া। আজি মই ক'ব বিচাৰিছো যে আমাৰ ইতিমধ্যে 1K অতিক্ৰম কৰিলে আৰু সেই কাৰণে মই তেখেতক মাতি আনিছো আৰু তেখেতক হয়তো আপুনি নিশ্চয় চিনি পায়, ইয়াৰ আগতে দেখিছে আৰু সেয়ে দুটামান গীত আপোনাৰ পৰা শুনিব খুজিছো, তো নিশ্চয় আপুনি শুনাব বুলি মই আশা ৰাখিলো। মোৰ জীৱনৰ প্ৰথম গীতটি আপুনি নিজে লিখা? মই নিজে বাণীবদ্ধ কৰিছিলো, মই নিজে লিখিছিলো, মোৰ কণ্ঠ বাণীবদ্ধ হৈছিলে। আৰু বৰ্তমান তেজপুৰৰ প্ৰথমটো ষ্টুডিঅ' বান ষ্টুডিঅ'ত মই গীত ৰেকৰ্ড কৰিছিলো আৰু ইয়াত সংগীত ব্যৱস্থাপনা কৰিছিলে দীপজ্যোতি নাথ আৰু মৃদুল নাথ। তো সেই গানটো মানে অলপ গাইছো। Kiti korio contate boi asili sua solerio de no misali kiti korio contate boi asili sua solerio de no misali rose pat kholale modo bahile এদিনে দেখিলে মরু মধু লাগে কি জাদু করিলি তই কবহে পৰা নাই কবহে পৰা নাই ধন্যবাদ, বহুত ভাল লাগিল। তো আজি 1K অতিক্ৰম কৰিছে আৰু সেই কাৰণে এই বিষয়ে আপুনি কি ক'ব বিচাৰিছে? এছএম ইয়াহিয়া যোনটো ইউটিউব চেনেল আছে তাত যিকেইটা মটিভেশ্যনেল ভিডিঅ'ছ আছে মই সেই ভিডিঅ'ছবোৰ চাওঁ আৰু বহুতকেইটা মটিভেশ্যনেল ভিডিঅ' মই ফ'ল' কৰি ট্ৰিপছ কিছুমান মই ফ'ল' কৰোঁ, বহুতকেইটা ট্ৰিপছ ফ'ল' কৰোঁ আৰু বহুত ভাল লাগে কিছুমান ভিডিঅ' মোৰ। তাৰে দুটামান ভিডিঅ' এটা ভিডিঅ' আছিলে আপোনাৰ দবা খেল দেখাই আপুনি হেৰি কৰিছিলে, সেইটো বহুত ভাল লাগে। মোৰ তাত 3টা ট্ৰিপছ আছে, যিকেইটা ট্ৰিপছ শ্বাহৰুখ খানে ফ'ল' কৰে, সেইটো বহুত ভাল লাগে মোৰ সেই ভিডিঅ'টো। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যিসকল ছাবস্ক্ৰাইবাৰ আছে এছএম ইয়াহিয়া ইউটিউব চেনেলৰ, তেওঁলোকক ক'ব বিচাৰিছোঁ যিকেইটা মটিভেশ্যনেল ভিডিঅ' আছে বা এডুকেটিভ ভিডিঅ' আছে সেই ভিডিঅ'ছবোৰ আপোনালোকে চাওক, সকলোৱে ফ'ল' কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক, যাতে এখেতে তেওঁলোকৰ নিজৰ যিটো এইম হয়, যিটো গ'ল হয় যে মানুহক মটিভ কৰি ভাল পায়, বুজাই ভাল পায়, সেই তেওঁৰ গ'লটো যাতে ছাকচেছ হয়, তেওঁক সকলোৱে ছাপোৰ্ট কৰিব, সিমানখিনিয়ে ক'ম মই। আৰু বৰ্তমান 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, আপোনালোকে ছাপোৰ্ট কৰিলে তাৰ বাবে ছাবস্ক্ৰাইবাৰসকলক ধন্যবাদ জনাইছোঁ। হয়, মই এই কথাষাৰৰ মাধ্যমত মই আৰু দুই এটা কথা ক'ব বিচাৰিছোঁ যে দেখিব যে এডুকেশ্যন চেনেলবিলাক ইমান সোনকালে গ্ৰ' নকৰে। কিহৰ কাৰণে গ্ৰ' নকৰে? যে এইটো শিক্ষাৰ ওপৰত, হয়তো কমেডি চেনেল বা বেলেগ চঙৰ বা ওপৰত বা তেনেকুৱা টাইপৰ বেলেগ হ'লে বহুত ভাল আৰু সেইটো সোনকালে গ্ৰ' কৰে, কিন্তু মোৰ চেনেলটো শিক্ষাৰ ওপৰত আৰু সেইকাৰণে মই ইমান সোনকালে আগবাঢ়িব পৰা নাই। কিন্তু তথাপিতো যে ইমান ছাপোৰ্ট পাইছোঁ আপোনালোকৰ ফালৰ পৰা, সেইকাৰণে মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আৰু এটা গীত শুনি আমি ইয়াৰ পৰা বিদায় লওঁ। ফেব্ৰুৱাৰী মাহত এটি গীত দেউতাই লিখিছিল। হয়, আপোনাৰ নিজৰ দেউতাই? হয়, মোৰ নিজৰ দেউতাই লিখিছিল। মানে আপোনাৰ দেউতাও গান গায়? হয় হয়, দেউতাই বহুত আগতে আপোনাৰ মেণ্ডুলিন বজাইছিলে আৰু নাটকো কৰিছিলে, গীতো গাইছিলে আৰু মাজতে তেওঁ সকলোবোৰ এৰি দিলে। তাৰপাছত মোৰ ছাৰ আছিলে, আপুনি যেনেকৈ মানুহক মটিভ কৰে তেনেকৈ মোৰ গুৰু ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ গুৰু সমীৰ জেবি আপোনাৰ দেউতাকক মটিভ কৰালে, মানে ইমান ধুনীয়াকৈ মটিভ কৰালে আকৌ মানে অতীত আকৌ বৰ্তমান আৰু লাহে লাহে গীত ৰচিলে। বহুতকেইটা গীত মোৰ কণ্ঠত বাণীবদ্ধ হৈছে দেউতাই ৰচা, যেনেকৈ ককাই ককাই অ ককাই ককাই অ, এই গীতটি বহুত ধুনীয়া, বহুত ভাল লাগে মোৰ, গীত গায়ো ভাল লাগে এই গীতটি। আৰু এটা গীত, বহুতকেইটা গীত দেউতাই লিখিছিলে। এতিয়াতো আপোনাৰ দেউতাই গোৱা আপোনাৰ যিটো মনত আছে? দেউতাই গোৱা নহয়, আচলতে দেউতাই গান বৰ্তমান নাগালে, লিখে বৰ্তমান দেউতাই গান নাগালে, লিখে বৰ্তমান। আৰু তাত মই মোৰ কণ্ঠত বাণীবদ্ধ হৈছিলোঁ আৰু মোৰ সংগীত ব্যৱস্থাপনাত শব্দ সংমিশ্ৰণ মই কৰিছিলোঁ, ৰিলিজ কৰিছিলোঁ, পৰিয়ালৰ মাজত আগবঢ়াই দিছিলোঁ। সেই গীতটি মই অকণমান
দুই লাইনৰ হয় O mola 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 oi hande sisiro hundaloi O mola 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 oi ture nungarulangoi sikimiki kondia tani me turnola puraya hi dekhiba vitoroloi khumaba monoda kamonloi ahine moi goroloi O mona 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 oi hande sisiro hundaloi ধন্যবাদ বহুত ভাল লাগিল গীতটো শুনি আপোনাৰ নিজে দেউতাই লিখা গীতটো আপুনি নিজে মুখেৰে গালে তো বহুত ভাল লাগিল একচুৱেলি মানে কি মোকতো এইটো এডুকেশ্যনৰ ওপৰত ভিডিঅ' মই এডুকেশ্যনৰ ওপৰত ভিডিঅ' বনাওঁ বা আপোনালোকক মটিভ কৰাওঁ আজি আকৌ গান শুনাইছোঁ এইটো সেইকাৰণে গান শুনাইছোঁ যে আজি 1K অতিক্ৰম কৰিছে আৰু সেইকাৰণে জাষ্ট এটা এনজয় কৰিছোঁ তো আজি ইয়াতে বিদায় লৈছোঁ ধন্যবাদ